হিংসা কৰা সেই মূৰ্খ লোকসকলৰ কাম হয় যিয়ে ভাবে তেওঁ চিৰজীৱন জীয়াই থাকিব। এইটো কাৰো গুৰুত্বপূৰ্ণ বিষয় নহয় যে আপুনি কিমান দুখী হৈ আছে, কিমান হতাশাত আছে আৰু কিমান ভাঙি পৰিছে। এই কাৰণে আপোনাৰ কাম কেৱল এটাই হোৱা উচিত যে আপুনি যিকোনো পৰিস্থিতিত আপোনাৰ কাম এৰা উচিত নহয়। জীৱনটো এখন চাইকেলৰ দৰে, বেলেঞ্চ ইমান দিনেই থাকিব যিমান দিন আপুনি চলিব পাৰিব। কাৰোবাৰ দয়া আৰু উপকাৰৰ সমৰ্থনেৰে আপুনি জীৱন বেছিদিন জীয়াই থাকিব নোৱাৰে। এই কাৰণে কাৰোবাৰ আশা কৰাতকৈ নিজে যিখিনি পাৰি সেইখিনিৰে জীৱন চলাই যোৱাৰ চেষ্টা কৰা উচিত। কেতিয়াবা কেতিয়াবা সকলো আয়ত্ব কৰিবলৈ যাওঁতে সকলোখিনি হেৰুৱাবও লগা হয়। মানুহে আপোনাৰ বিষয়ে কি ভাবি আছে এইটো ভবা আপোনাৰ কাম নহয়, কাৰণ যদি আপুনি সিহঁতৰ কাম কৰে তেন্তে আপোনাৰ কাম কোনে কৰিব? কোনো মানুহৰ যদি আপুনি বাস্তৱ ৰূপটো জানিব বিচাৰে তেন্তে আপুনি কেৱল এষাৰ কথাই ক'ব যে মই বৰ্তমান বহুত সমস্যাত আছোঁ। জীৱনটো সহজ কৰিবলৈ একো নকৰিব, ইয়াতকৈ ভাল নিজকে মজবুত বনাবলৈ চেষ্টা কৰক। তললৈ পৰি যোৱাটো কোনো লাজৰ কথা নহয়, কিন্তু লাজৰ কথা তেতিয়াহে যেতিয়া আপুনি পৰিও উঠিব নোৱাৰে। যদি মানুহে আপোনাৰ লক্ষ্যৰ কথা শুনি নাহাঁহে তেন্তে আপোনাৰ লক্ষ্য বহুত সৰু। জীৱনৰ অৰ্থ নিজকে বিচৰা নহয়, জীৱনৰ বাস্তৱিক অৰ্থ হৈছে নিজকে বনোৱাটো। বিজেতা তেওঁ নহয় যিজনে কেতিয়াও অসফল হোৱা নাই, বিজেতা তেওঁহে যিজনে কেতিয়াও হাৰ মনা নাই। মই মোৰ অতীতৰ ওপৰত কোনো আক্ষেপ নাই, কেৱল ভুল মানুহৰ লগত নষ্ট কৰা সময়খিনিৰ বাবে অনুশোচনা কৰোঁ। যিবোৰ মানুহে বেলেগৰ বাবে বেছি ভাবে, বেছি সহায় কৰে, সেইবোৰ মানুহেই শেষত অকলশৰীয়া হ'ব লাগে। পিতৃৰ ধমক খোৱা সন্তান, গুৰুৰ ধমক খোৱা শিষ্য আৰু সোণাৰীৰ দ্বাৰা পিটন খোৱা সোণ এদিন অলংকাৰ হৈ ওলাই আহে। জীৱনৰ বহুত সপোন মাত্ৰ এটা কথাতে থমকি ৰয় যে মানুহে কি ক'ব। মনত ৰাখিব, নিজৰ ভুল দেখা নোপোৱা মানুহক কোনেও সলনি কৰিব নোৱাৰে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানলৈ। যদি আপোনালোকে চেনেলত নতুন হৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি ল'ব।